নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ, লগতে সুপ্ৰভাতো জনাইছোঁ। কঠীয়া তুলিবলৈ আহি আছোঁ এতিয়া। মনচুৰি ধানৰ কঠীয়া তুলি আছোঁ আৰু আজি আৰু কালি তুলিলোঁ কঠীয়া। আৰু কঠীয়া এদিন বা দুদিনৰ আগত তুলি ল'লে পালি খোৱা বুলি কয়, আৰু পালি খালে কঠীয়া ৰুবলৈ ভাল হয় আৰু সোনকালে সজাল ধৰে বুলি কয়। আৰু এয়া কঠীয়া বান্ধিবৰ কাৰণে ঢকুৱা ৰছী লৈ লৈছোঁ। ঢকুৱাবোৰ চুটি যে, সেইকাৰণে দুডাল জইন কৰি ল'লোঁ। আৰু এতিয়া মই 4 মুঠিকৈ বান্ধিম কঠীয়া। যদি বেছি চুটি হয় তেতিয়া এমুঠিকৈ বান্ধো। এইখিনি 4 মুঠিকৈ বান্ধিব পৰা হৈ আছে, কাৰণে 4 মুঠিকৈ বান্ধিম মানে। আৰু ভাবিলোঁ এইকেইদিন কিহতনো ব্যস্ত আছোঁ, তাকে আপোনালোকক অকণমান দেখাই দিওঁ। কঠীয়া দহত পাৰিছে, মানে পথাৰতে পাৰিছে। আৰু কঠীয়াখিনি তুলিবলৈ বাৰু ভালেই লাগিছে, কোমল হৈছে। আৰু খালি কঁকাল বেছি বিষায় দহত কঠীয়া তুলিলে, আৰু পানীও অলপ বেছি আছে। আৰু দহত কিন্তু কঠীয়া পাৰিলে সোনকালে সজাল ধৰে বুলি কয়। ৰুই অহাৰ পিছত মানে ঠন ধৰি উঠে। তাৰপিছত কঠীয়া তুলি আহি বোকাখিনি অকণমান গুচাই লওঁ বুলি পুখুৰীত নামিলোঁ, অকণমান সাঁতুৰিলোঁ। কঠীয়াবোৰ আমি এনেকৈ পানীত পেলাই থৈ দিছোঁ পুখুৰীত, তেতিয়া মানে শুকাই নাযায় গুৰিটো। আৰু সেইফালে ককাইদেৱে হাল বাই আছে। আমি মাছ মাৰিলোঁ, আৰু আকৌ এটা পুনৰ নতুন ভিডিঅ'তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।